তোকো কি মানুহ হা চলিকেইটাই যে 2 দিন ধৰি দেখা দেখি নাই আজিহে খবৰটো দিছে নেকি তাৰে আগত দিব পৰা নাছিল হা নহয় মদা মই ভাবছিলো কি আপাকেইটা আহিব 2 দিন নহৈছে আৰু ক'ৰবাত ফুৰিব গৈছে আজিও অহা নাই দেখোন গাম্বুৰে আপুনি কি কৰি আছিল হা নহয় মদাম মোক একো নাই নহয় এই ভিডিঅ' উঠেতি চাই দিয়া বাহ কোন আছি আই হাও তোক নিঙে আম পাইছো আই তোক গেথো কাষত গাড়ীখন কেইটো কোন আহি আছে মই সঁচাই কি দেখিছো মই সঁচাই নে সপানত দেখিছো হে মই কি দেখিছো শুনিলি নে সুধিলা তহঁতে এইগিলা ক'ত পালি ইমান লেবেলত আছে তহঁত আৰু এইগিলা গাড়ী চাড়ী এইগিলা কাৰ পিছফালে গাড়ী মহল আছে ৰ 1 মিনিট মোৰ ফোন আছে হেল্ল' জাফৰ ভাই ক দেখলো আজি মাল কেতিয়া আহিব জাফৰ ভাই আজি মাল নাযায় আজি আমি ছুটিত আছোঁ বৰ্তমান কালিক গেলি গুচি যাব মাল গম পাইছে না কালি পঠাই দিবি এক গাড়ী পুৰা পিয়ৰটো পিয়'ৰে ভাই পিয়'ৰ তই মোৰ তোমাৰ মাল লোৱা নাই আগতে কেনে পাইছে আগৰ মাল সেয়ে দা হ'ব দে গাড়ীগিলা বাদ দি আমি ইয়াতে কি কামত আছিলোঁ কনষ্ট্ৰাকশ্যন নতুন স্কুলখন য'ত বনাম সেইখন চাকোনখন বনালে বেছি ভাল হ'ব উঠিল উত্তৰ কেনেকুৱা কামোচোন মোৰ ভাই পিছফালে হ'ব গাড়ী তই ইমান টকাৰ মালিক কেনেকৈ মোক নকয় থাক গিলা বাদ দি ইয়াতে এখন স্কুল বনাম আমি লগ লাগি স্কুল এখন বনাম হেৰি মদন দাক ক'লোঁ জাগাখিনি চাই থৈ দিবি কাম চাম আৰম্ভ কৰিবি পইচা লগা হ'লে মোৰ তাত ফোন নাম্বাৰটো আছে তোৰ ফোন মাৰি দিবি পইচা দি দিম পে'মেণ্ট দি দিম বাছ স্কুল হ'ব লাগে গম পাইছে না পইচাৰ কিবা কাৰোবাৰ থাকিলে মোক ফোন মাৰি দিবি পইচা আহি যাব তোৰ তাত তই দি দিবি মিস্ত্ৰী চিস্ত্ৰীক তোকো কিবা এটা দিম যা তই 50,000 মান দিম যা তোকো যা স্কুলখনত লাগি দিয়া হয় স্কুল কিন্তু মজবুত হ'ব লাগিব দেই পুৰে যা ইমান টকা আছে তোৰ তাত কি কৰা হয় নন্তে দাদা যি কৈছোঁ তাকে শুন স্কুল বনাব দিছোঁ স্কুল বনাব পইচাৰ কিবা কাৰোবাৰ থাকিলে নিজাক ফোন মাৰিবি আৰু পইচা আহি যাব এতিয়া বনাই থাক জাফাৰটো হেল্ল' জাফৰ ভাই কি হ'ল ন কি আজিলৈকে তোক এক গাড়ী মাহ দাদা হ'ব দে গধূলিক গেলি যাই আছে দে গাঠো এই জাফাৰক বোলে আৰু এক গাড়ী মাল আজিয়ে লাগে বোলে কালিতো বাদ দি এতিয়াই লাগে বোলে তই এক গাড়ী মাল হেৰি কৰ ক'ত যাবি অসম কলা বস্তিত যাবি নে কণাবাৰীত যাবি কণাবাৰীততো আমি লাৰাই নাই হাত দিয়েই নাই তাতে মাল আছে ইয়াতে যাৱা ইয়াতে আৰু 2 দিন মাল আছে অসম কলা বস্তিত যাওঁ আমি এতিয়া যাওঁ মোৰ কাম আহি গ'ল আৰু পইচাৰ কিবা লেনদেন থাকিলে নিজাক ফোন মাৰি দিলেই হ'ল আৰু এতিয়া আমি যাওঁ মোৰ মাই টিকলা কি আছিল কি হৈছে এনেকুৱা এটা কৰে কি তাকেইতো স্কুল বনাব একবাৰ কয় ভাই একবাৰ কয় লগা হ'লে মই তোৰ ভৰিত ধৰিমে ভাই তই একবাৰ কয় মানে মোক সোমাই লৈ আলো মানে ল'বাই লাগিব তই আবে খুটু তই বুজ না বে কেলা এইগিলা কাম বহুত বেয়া এতিয়া মই এতিয়া এইগিলা কাম বেয়া হৈছে মই বেয়া হৈছোঁ বেলেগ আৰু মই তোক বেয়া হ'ব দিব নোৱাৰোঁ ন বে তই কাম কৰ তই এইগিলা কৰিব নালাগে তোক মই 10,000 টকা এটা দিছোঁ তই হেৰি কৰ কৰ হ'ব যা এইগিলা বাদ দি তই এইগিলা ধান্দা বাদ দি মই এতিয়া বেয়া কৰিছোঁ ভালো কৰি আছোঁ এক প্ৰকাৰে গম পাইছে না এইগিলা ধান্দা বাদ দি তোক মই 10,000 টকা এটা দিওঁ তই কৰ যা খুটুৰ কাৰণে তই 10,000 টকা এটা দিছোঁ গুগল পে' তাৰ নাম্বাৰটো আছে না তাত আছে দে দিছোঁ দেই গেছি চাবা দি তাক চা পইচা আছে না চা মোবাইলত ঘৰত থৈছোঁ মোৰ মই লাগ বুলি কৈ 10,000 টকাটো এনেকৈ দি দিলি তোক কামটো নালাগে তই একবাৰ নালাগে মোক আকৌ এটা কথা কৈ থাকিবি তোক পইচা দিছোঁ নাই মন থাক আৰু যেতিয়া পইচা লাগে তই মোক ফোন কৰি দিবি তই পইচা পাই যাবি এইগিলা কামত ধান্দা বাদ দি তই আমি কৈছোঁ তই এইগিলা কৰিব নালাগে গম পাইছে না বাদ দি এইগিলা দে আহিলোঁ মই ক'ৰবাত কিবা পইচা লগা হ'লে মোক ফোন কৰি দিবি দে খালা লাগ বুলি ক'লতে 10,000 ওলাই দিলে মোৰ আগতে স্কুল বনাব দিলে ইয়াৰ কিহে দিছে নাই এনেকেই নহয় এইটো নহয় এই কামটো কি মই গম পাবাই লাগিব মই মনে পিছে কৰিব লাগিব আজি ৰাতিহে কামটো ক'ৰবাত যায় মই চাব লাগিব ক'ত যায় মনে যাম হ'লেও কেলা ইমান টকা আজি ৰাতিহে গম পোৱা যাব আচল বিজনেছখন কি তাত গেলে হাত গেলে মই আৰু পিছে মাছলাত কলা কালা ইয়াত অসম কলা বস্তিত যোৱা ৰাস্তাটোত যাই আছে এই ৰাতিখন না তই এটা কাম কৰ তই ইটো চাইডে কাট গেটো সিটো চাইডে কাট মই কাটি থাকোঁ পুৱক গেলি মিনিমাম 1 ট্ৰাক মাল হবাই লাগিব গম পাইছে না উঠিল কি কৰি আছ তই কেনেকে তই ইগিলাকে কৰি থাক লাল চন্দন বিক্ৰী কৰা তই ঘৰত পলিয়ে খাবা এইটো প্লিজ কাকো নকবি দে কাকো নকওঁ তই মোক পাৰ্টনাৰ কৰি ল'ব লাগিব তই মোক হেৰি কৰি ল'ব লাগিব তোৰ লগত গম পাইছ নাই হ'ব যা তোক কাকো নকবি খালি কি তই তোক 10% দিম মই
হা কি কলি 10% শিওর হচ্ছে মোক কি তো ভিক্ষারি বুলি ভাবছে 50-50 করা দিছ নহলে মই সিধা পুলিশ স্টেশন 50-50 মানে তো সমান সমান ভাগ লাগে নহলে মই পুলিশ স্টেশন দিবি না দে হ'ব দি টকা লাগে পাখালে তোক দে কামত লাগি এতিয়া কামত লাগিছে আজি বাই হাই গেথো নিনে ক'ত মৰি আছা দৌৰালা কি হ'ল হা খুটু আজি পাই আমাৰ লগত কাম কৰিব গম পাইছ নাই কিয় কি ই মাৰলি মোৰ মতে চলিবি দিওঁ মই যি কটকে শুনবি কেথৰ নিনে হাই শুন গোটাকেইটা মনোযোগ দি শুন কালি পুৱাই এক গাড়ী জাফাৰক মাল দিব লগা আছে হা কালি মই নাথো কালি মই টুটিৰ লগত ক'ৰবাত পাৰ্কে চাৰ্কে ফুৰিব যাব পাৰোঁ তো হেৰি কৰিবি খুটু আৰু গেথৈ গাড়ীৰ লগত গুচি যাবি জাফাৰৰ তাক গেলি মালটো সেনটোক আনলোড কৰি কেনে তই পইচা চইচা লৈ দি হা তই দিওঁ অলপ কাম চাম শিকচোন মই নহতো কিমান সদায় আৰু মই নাথো নে দে অলপ শিকবি হয় গুটু যাবি এই টিকলা তোৰ টেনশ্যন নলবি তোৰ কামত মই সোমাইছো না তই আমাৰ মাহটো ধলি নাহিলেও টেনশ্যন নাই তোৰ গম পাইছে না কালি তই নাই একমাহমান ছুটি লৈ তই মই চলাই নিম তোৰ তাৰ লেভেল একদিনে হোৱা নাই তোৰ কামত আহে কালিহে গম পাম তোৰ কেনে কাম কালি একলা নিব লাগিব নহয় জাফাৰত তাক গেলি মাল দাদা মই আহিলোঁ কালি পুৱাক গেলি তহঁতে মাল চাল ৰেডি কৰি থৈ দিবি এক গাড়ী হা টিকলি আৰু ক'ৰবাত যাৱা দামী ৰেষ্টুৰেণ্টত সোমো কিবা খাওঁ কফি চফি বলা ৰ'বা 1 মিনিট মোক কোনোবা ফোন মাৰা আনবেছো ৰ হাও কেলা জাফাৰ কাকা এন্তে তাৰমানে কি মালটো দিয়াই নাই এতিয়া গেলি ভাই এনে খং উঠে হেল্ল' ঐ টিকলা কিয় এতিয়া গেলি আকৌ মাল আহিয়ে পাওঁ নহয় জাফাৰ ভাই যাব ৰ আজি তাৰমানে মই নাই তাতে মেইন জেগাটো মই ফোন কৰি দি আছোঁ ৰ যা আছে দে মাল অলপ সোনকালে চাপ্লাই দিয়া কৰিবি আজি পাই কি বে মায়া কৰি মুৰিয়া কৰি আছে এক গাড়ী মাল লোড দিওঁতে একদিন মই নহওঁতে মাল বা গালি শুনিব লগা হ'লে কিবা হ'ল একো হোৱা নাই 1 মিনিট মোৰ এটা ফোন আছে কুকুৰা তই ক'ত মৰি আছা এতিয়া গেলি তহঁতৰ এক গাড়ী মাল লোড দিয়া হোৱা নাই হে মই তহঁতক ৰাতিয়ে কৈ থৈ আহিলোঁ অলপ ৰ'দ চ'দ দিল ৰেডি হৈ থাকে পুৱা সোনকালে মাল গাড়ী যাব লাগব হা আৰু এই ঘুটু সি পাওঁতে সি প্ৰথম দিনে সোমাই গেলি কৰিছি ন হে তই তাক না চাওক জাফাৰে মোক গালি মাৰি আছে গম পাইছে না নহয় দিলা ৰ কথাটো মানে ঘুটু ৰং মাৰি আছে নহয় হেল্ল' ৰং শুনি নে কি ৰং মাৰি আছে সি নহয় দে গাড়ী ষ্টাৰ্ট দিছোঁ আমি গালো আৰু দে ক'বা নোৱাৰিছোঁ আৰু আজি কি হয় আমি ৰেষ্টুৰেণ্টত কিবা খাওঁ হাবি ৰ কালা মোৰ লাগছি টেনশ্যন বেলেগ জাফাৰে ফোন মাৰছি ভাই সেই পৰা যাম নে কি এনেকৈ আছা তুমি থাকা যোনদিনা কাম চাম নাথাকে সেইদিনাই মোক লগ কৰিবা এনেকৈ মোক লগ নকৰিবা দে গুণ আজি যা বেলেগ দিনে লগ কৰিম যা আজি মোৰ এনেও অলপ টেনশ্যন হৈ আছে হেল্ল' জাফাৰ ভাই জাফাৰ ভাই মাল চাই পাইছি না ঐ কেলা মই এক গাড়ীহে মাল কৰিছিলোঁ তই আকৌ 2 গাড়ী দি পঠাইছা দে ভালে কৰিছা দে 2 গাড়ী অচল কলা বস্তিততো 2 গাড়ী মাল নাছিল টানিমুনি 1 গাড়ী নে কি হৈছিল কিন্তু 2 গাড়ী ওলালা কেনেকৈ হাই হাও কেলা আকৌ জাফাৰ এখন নাছি ভাই হেল্ল' জাফাৰ চুৱাৰ চালা টিকলা আজি গেলি মই ইমান দিনেই চিণ্ডিকেট কাম কৰিলোঁ কালা লাল চন্দনৰ মোক কোনো উলিয়াই বনাব সাহস নকৰিলে হয় মোক কোনো ঠৌকা দিবা সাহস নকৰিলে হয় তোৰ লগত কালা একমাহ নে কি কাম কৰিলোঁ তই এতিয়াই তোৰ এই চালা তোক এই বুলি মই ভাবা নাছিলোঁ হয় কাষত থাকিব লাগিছিল যা তই মেক চলা তোৰ চুলি তুলি সুৰাই খেত লহিল মই একদম তোক সঁচা তই ইগলা কৈছা তই মোৰ লগত বহুত পস্তাবি তই পস্তাবি টিকলা তই পস্তাবি হেল্ল' জাফাৰ ভাই মোক কৰিলোঁ কি হেল্ল' কৰিলোঁ কি এতিয়া কৰি উঠি নাজনা যাবা চা চুৱাৰ তোৰ তাৰপৰা আৰু জিন্দগীত মাল নলওঁ মই তোৰ তাৰপৰা চা ফোন কাট কালা মই ভাবছিলোঁ কেলা কিবা এটা হ'ব এই পাউটাত থাকি কিজানি মই নিনাক ফোন মাৰ ৰচোন হেল্ল' নিনা দিলা ক কি কয় কেলা জাফাৰে মোক গালি পাৰি তুমি দিছি কেলা কি কৈছে ন তহঁতে কি কৈছে সি বোলে আৰু মোৰ তাৰপৰা জিন্দগীত মাল নলয় বোলে সি ভাই মই মেইন কাৰ্যত মই নহয় দে এইগিলা পাউতে এতিয়া মই জানো ইহঁতো শিশু আৰু থাকিব লাগিব পকা লগা বন্দি চালা আধা পাউতেক মই কাঁ যদি লৈছিলোঁ তাক মই কৈছা কি তহঁতে ন গোটাকেইটাই লগ লাগি গাধা গৰু হাত কি কৈছা সেইটো নকয় মোক যা ৰাতি গাড়ী চাড়ী লোড দিছোঁ দেই দিকলা লোড দি এনে পুৱাই গাড়ী ষ্টাৰ্ট দিব উচি আৰু ওলাই কেনে গেথো যাওঁ ঘুটি কি কয় ৰ এক গাড়ী মালে দিবলৈ নহয় তাৰ তাই সি কৈছে কি ৰ মই মাল দিম আৰু এনেকৈ ক'লা সি মই কৈছোঁ ক'ৰ পৰা মাল দিবি তই তাৰপিছত সি কৈছে কি হ'ব ৰ মই উলিয়াই আছোঁ তাৰপিছত সেনেকৈ কৈ কেনে ওৰা তামোল চামোল গোটেই কাটি লৈ আহিলে দেখোন কাটি লৈ আহি মোক এটা ৰং কিনি লৈ আহিব দিলে এই ৰঙা কালাৰৰ ৰঙৰ টেমাটো কিনি লৈ আহিব দি ফঠেৰে ঠাই গোটাই ৰঙা ৰং মাৰছি সেইগিলা বোলে গোটাই লাল চন্দন তাৰ মতে সেনেকৈ লৈ গৈছে এক গাড়ী
মই কি কৰোঁ ভাবি পোৱা নাই জাফাৰৰ আগত মই কেনেকৈ মুখখন উলিয়াওঁ মই কিবা এটা কৰিব লাগিব আৰু তই অসম কলা বস্তি কি কৰি আছে আখলা খলাই নাই যা তাতে ৰহে কাম চাম কৰা হৈছে হাগি চাগি একেবাৰে ক্লিয়াৰ হৈ গৈছে তই তাতে তই কাম কৰা হাগাও সেইকাৰণে মই সদায় হেৰি কৰিব গেলি স্মাগলিং কৰিব গেলি তাতে গুখছ কুকুৰ তোৰা নেকি শিকিলা তই আহাইছি মই নহয় একলা গেথো ফোনকাত জাফাৰক মাৰ হেল্ল' জাফাৰ ভাই কি হয় কুকুর তুই আসছিস না হ্যাঁ একবার বেয়া করেছি তো ওটা ফোন মারছে এই জাফাৰ ভাই শুনচোন তাতে এটা হাল থাকে চাপাৰকে চুলিকেইডাল হাল থাকে চুলি এটা হৈছে তাক কুকুৰক তাক মানুহে গাড়ীয়ে গোটাই বান্ধি থৈ দি তাক মই কৈছোঁ তাক এনেকৈ কোব গলধানা চলধানা ছিঙি দি তাক ভৰি থৰা কৰি দি তাক এনেকৈ মাৰ মই কৈছোঁ জাফাৰ ভাই মোক যাব নেদায় কিয় তাক চিঞৰত তাক মোৰ তাক জাফাৰ ভাই চিঞৰ তাক দি ভাঙাকৈ মাৰি থৰ একদম তাক আৰু জিন্দগী দে ভেনিক জাফাৰ ভাই তাক মাৰি গেল তাক ফাঁচি দি জাফাৰ ভাই মই তোক অৰ্ডাৰ দিছোঁ এই টিকলা নকবি এই ভাই চালা মই তোৰ পৰা ইমান বছৰ মাল ল'লো এ ভাই এই সেই অমিতা এডালত মফেল এডালত সি ৰং মাৰি দিছে ৰং মাৰি দি মোক কি কয় এই বোলে পিয়ৰ বোলে হেৰি চন্দন লাল চন্দন এই অমিতা লাগি আছে গাছত মই কি কৈছোঁ জাফাৰ ভাই তাক মাৰ তাক চিঞৰত তাক চুলি তুলি সুৰাই দি তাৰ তন্তে ধ্বংস কৰি ফেললি মোক বৰবাদ কৰি ফেললি এই পাওঁতে মোক চেচ কৰি ফেললাম আইঅ মোৰ ইমান ধুনীয়া বিজনেছখন তই চেঞ্জ কৰি ফেললি মোৰ পাওঁতে চালা দুটা এডাল চিক্ৰেট দেখাও নাখাওঁ যা জাফাৰক কিবাকৈ মই বুজিছোঁ কিবাকৈ সি মোৰ মাল লোৱা হৈছে আৰু আজি ৰাত কামত লাগি যায় এতিয়া হে কি পৰা বাছ হৈছে জলা বাছ হৈছে মোৰ বেছি ৱাই গোটাই চলি আছে মই চিক্ৰেটডাল খাই কিনে এটা পেলাই দিছিলোঁ আনচাৰ পাই জ্বলি গ'ল ইয়াক খুচি যাবা তাক মই মূৰৰ পৰা বাফিলাম তাৰ কথা শুনি মই লাল চন্দন বুলি পথাৰে লৈ গ'লোঁ মোৰ মাৰ বখল খালোঁ তাৰ লগত পুষ্পা ৰাজ থাক লাল চন্দনৰ বেপাৰ কৰে